Good morning everyone. সকলোৰে কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। ধুনীয়া হৈছে বতৰটো, ইমান ধুনীয়া বতৰটো কৰিছে নহয়। গোটেই দিনটো যদি এনেকৈ থাকে নহয় মজা লাগি যাব। আজিকালি বতৰৰ একো ভৰসা নাই নহয়, বতৰৰ ভৰসা নাই। কেতিয়া কি ৰ'দ দিব বৰষুণ দিব গম নাপায়। একদম ঠাণ্ডা ধুনীয়া বতৰ কৰি আছে, একদম বৰষুণ দি আছে, ঘপককৈ একদম পুৰা ৰ'দ দিব টিকাফটা নক'ব আৰু। এয়া এতিয়া মই উঠো লাহেকৈ, ঘৰৰ কামবিলাক কৰি যাওঁ। তাৰপিছত কি বনাম ৰাতিপুৱা খানা চানা টিফিন নিবলৈ, আৰু সেইবিলাক কৰোঁ। আৰু চচমাখন লৈ লওঁ, চচমাখন পিন্ধি লৈ লওঁ, কাৰণ চচমা নিপিন্ধিলে মোৰ কাম একো নহ'ব। আৰু কাম কৰিবতো মই একো নেদেখি নেকি, গতিকে চচমাটো পিন্ধি ল'লোঁ। এতিয়া চুলিখিনি বান্ধি লওঁ, তাৰপিছত ষ্টাৰ্ট কৰোঁ। কি কৰিলে নাই এয়া চব বহি কৰি থৈছে। কোনে চবা কৰিব? ঐ কি হ'ল? গা বেয়া নাই বেটি? শুনো গা বেয়া? কি হৈছে? কি ঐ কি হ'ল? হ'ব দে শুই থাক, বহি থাক দেই, মই চবা কৰি দিম দেই। শুনো মমি কৈছে যি টি খাই থাকে ন, আচলতে কিবা কিবি খাই থাকে উল্টা ফুল্টা বস্তু, চাগে হজম নাই হোৱা খাবলৈ বমি কৰি দিছে। বাৰু ভালেই আছে বাৰু, কিন্তু এতিয়া তাৰপাছত বমি চমি কৰাৰ পাছত ভাত খালে হয় আৰু কিবা খালে হয়, নোখোৱাকৈ বেমাৰী হৈ যাব ন, সেইটো এটা টেনশ্যন। গতিকে এতিয়া কেইদিন চাগে তাক অকণমান ভাত দিম, যোৱাৰ আগত ভাত খোৱা দি খুৱাই থৈ দিম, তাৰ চাম আৰু খাই। গা চা ধুই ভাত চাত বনালোঁ। এতিয়া ভাতখিনি মই সজাই লৈছোঁ টিফিনৰ কাৰণে আৰু আমাৰ দুটাৰ কাৰণে। এয়া ভাত আৰু ভাজি দাইল সেনেকৈ বনালোঁ। তিতা কেৰেলা বনাইছিলোঁ, গম পাইছেনে? এতিয়া আপোনাক দেখাবলৈ লাজ লাগিলে, সেইকাৰণে তিতা কেৰেলাখিনি পেলাই দিলোঁ, জ্বলি গ'ল তিতা কেৰেলা ভাজিখিনি। এয়া ভাত টিফিনৰ কাৰণে সজাই লৈছোঁ। অলপ ভাত কেৰেলা ভাজি বনালোঁ কৰকৰীয়াকৈ। বেছি ভাত নাখাওঁ, মই অকণমানে খাওঁ, তো সেইকাৰণে অলপ ভাত ল'লোঁ। এয়া ভাত কেৰেলা ভাজি। সাধাৰণকৈ দিওঁ, বেছি স্পেচিয়েলকেইটা বনাব মন গ'লেহে বনাওঁ, নহ'লে সাধাৰণভাৱে টিফিনটো লৈ যাওঁ। আৰু মই বেছি ঝেমেলা কৰি নাথাকোঁ আৰু বনাইও নাথাকোঁ। আৰু ৰাতিপুৱা সময়খিনি যিহেতু অলপ বেছি টকা হয়, কাম বহুত থাকে, সেইকাৰণে পটককৈ বনাই লোৱা হয়। আৰু এয়া দাইলখিনি বইল কৰোঁ, তেল চেল মৰা নাই, অকল হালধি নিমখ দি বইল কৰিছোঁ। বেছিভাগ মই এনেকৈয়ে খাই ভাল পাওঁ, তো সেইকাৰণে মই এনেকৈয়ে লৈ যাওঁ। এয়া মোৰ টিফিন ৰেডি। মই ৰেডি, যাওঁ দেই, মই যাওঁ, তই থাকিবি দেই, চাওঁ এফালে চা। শুনো বেটি, এতিয়া অকলে থাকিব। তো গাইজ মই ৰেডি, যাওঁ এতিয়া মই অফিচতে, আকৌ লগ পাই আছোঁ আপোনালোকক। ঠিক আছে, মই অলপ বজাৰ সোমালোঁ, গম পাইছে? এতিয়া যিহেতু আপোনাৰ 7:30 বাজিবলৈ হ'ল,
অলপ বজাৰ সোমালোঁ, চেণ্ডেল দুযোৰ কিনিবলগীয়া আছিলে ঘৰত পিন্ধা, তো আপোনালোকক দেখাওঁ। তাৰ পৰা ল'লোঁ ৰিলায়েন্স ফুটৱেৰৰ পৰা এইযোৰ জোতাযোৰ এইবোৰ উৰাই ঠিক দেচোন, লগাব লাগিব। আৰু এইযোৰ ল'লোঁ কিনযোৰ। উইস্কিৰ চাহ মই চেণ্ডেল ল'লোঁ। কেনেকুৱা লাগিছে চেণ্ডেল দুযোৰ? আপোনাৰ তাত অফাৰ দি আছিলে, দুযোৰ ল'লে এযোৰ ফ্ৰী হয়, আপুনি ল'ব পাৰে ৰিলায়েন্স ফুটৱেৰ গৈ। এয়া চেণ্ডেল দুযোৰ কেনেকুৱা লাগিছে দেখি? পূৰা কমফৰ্টেবল হয়, মই পিন্ধি চালোঁ ভালকৈ। তো আপোনালোকে যাব পাৰে, ল'ব পাৰে ৰিলায়েন্সৰ পৰা। কাপোৰ ল'লে আপোনাৰ 2500 বজাৰ কৰিলে আপোনাৰ 500 টকা ডিছকাউণ্ট, আৰু 5000 বজাৰ কৰিলে 1000 টকা ডিছকাউণ্ট পাম। তো চেণ্ডেল কেইযোৰ কেনেকুৱা লাগিছে? ভাল লাগিছে যদি ভাল লাগিলে কমেণ্ট কৰিব কোনযোৰ ভাল লাগিছে, ঠিক আছে? বেছি নাই লোৱা, 699, 599 এণ্ড 599 তিনিযোৰ। উইস্কি তোৰ কোনযোৰ ভাল লাগিছে ক? চেণ্ডেল কোনযোৰ ভাল লাগিছে? হা? আহিলোঁ। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। তো আশা কৰোঁ মোৰ ভিডিঅ'টো চাই আপোনালোকে ভালেই পাব বুলি। তো গুড নাইট, ষ্টে হেল্ডি এণ্ড ষ্টে হেল্ডি।